আজি নতুন দিল্লীত মেছেঞ্জাৰ অঞ্চলত মোদীয়ে দিল্লী মেট্ৰ'ৰ প্ৰথমখন চালকবিহীন ৰেল আনুষ্ঠানিকভাৱে মুকলি কৰে। আগ্ৰা প্ৰশাসনে তাজমহলৰ দৈনিক দৰ্শনাৰ্থীৰ প্ৰৱেশনৰ সংখ্যা বৃদ্ধি কৰিছে। শেহতীয়াভাৱে আগ্ৰা জিলাৰ প্ৰশাসনে দৈনিক তাজমহলৰ প্ৰৱেশ কৰিব বিচৰা দৰ্শনাৰ্থীৰ সংখ্যা 15,000লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছত্তীশগড়ৰ পৰা 2021 নিৰ্বাচনৰ বাবে EVM পালেহি অসম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বক্তব্যত অসমৰ জাতীয় জীৱনৰ শ্বহীদসকলক চূড়ান্ত অপমান কৰিলে বুলি দাবী কৰিছে অসমৰ জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে। দেওবাৰে পাণবজাৰ ষ্টেট হোটেল প্ৰাগ কণ্টিনেণ্টত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিন জ্যোতি গগৈয়ে। ICCৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিৰাট কোহলীৰ নাম ঘোষণা কৰে ICCয়ে টুইটাৰযোগে কৰে এই ঘোষণা। বিৰাট কোহলীক দশকৰ ICC পুৰুষ ক্ৰিকেটাৰৰ বাবে ছাৰ গাৰফিল্ড চাৰ্লছ বঁটা প্ৰদান কৰা হয়। ইয়াৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক স্পিৰিট অৱ দ্য ক্ৰিকেটৰ বাবে নিৰ্বাচন কৰে ICCয়ে। এতিয়াৰ পৰা প্ৰতি মাহে লাভ কৰিব 5,000 টকাকৈ ধন। অটল পেঞ্চন যোজনাৰ মাধ্যমত লাভ কৰিব পাৰিব এই ধন। 18ৰ পৰা 40 বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে এই যোজনাত যোগান ধৰাৰ সুবিধা। অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে বিনামূলীয়া নম্বৰ 1800110069ত। নাইবা আপুনি অনলাইন যোগেও সবিশেষ জানিব পাৰিব। pfrda.org.in ত লগ ইন কৰক আৰু ইয়াৰ বিষয়ে অধিক জানিব পাৰিব।